ডিগবৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ডিগবৈ সাংবাদিক সন্থা আৰু ডিগবৈৰ বেচৰকাৰী সংগঠনৰ সুন্দৰ পদক্ষেপ। ডিগবৈৰ এটা বন্ধৰ ঘৰৰ বাৰান্দাত অকলশৰীয়াকৈ এটা শিশু। খাবলৈ নাই, শুবলৈও কোনো ব্যৱস্থা নাই। ভোকে পিয়াহে লঘোণে থাকে। অৱশ্যে স্থানীয় সুহৃদয়বান লোকে আহাৰ যোগান ধৰি আহিছিল উক্ত শিশুটি। ডিগবৈ সাংবাদিক সন্থাৰ সদস্য এজনে শিশুটিৰ দুৰৱস্থাৰ বিষয়ে ডিগবৈৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক খবৰ দিয়াত ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ চাউল্ড লাইনক খবৰ দিয়ে। আৰক্ষী বিষয়া দত্ত ডিগবৈ সাংবাদিক সন্থা আৰু ডিগবৈৰ বেচৰকাৰী সংগঠনৰ ফাউণ্ডেশ্যন ফৰ ফিউচাৰৰ তৎপৰতা